নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই ৰাতিপুৱা চাহ তাহ খাই লৈ ৰাতিপুৱাই কামত ধৰিছোঁ। তাৰমানে মোৰ অৰ্ডাৰ কাম আছে আৰু 9-10 তাৰিখলৈ যিহেতুকে দিব লাগে, গতিকে পটাপট বুলি চিলাই কৰি আজৰি হৈ লওঁ, নহ'লে দিগদাৰ হ'ব। আৰু বতৰটো বেয়া হৈ আছে, বতৰটো এই ৰ'দ এই বৰষুণ হৈ আছে। আৰু এতিয়া আহিলোঁ পাকঘৰৰ ভিতৰলৈ। বৰ্তমান মানে মোৰ ভোক লাগিছে আৰু ভাবিলোঁ কি খাওঁ পিঠাগুড়িও শেষ হ'ল আৰু বোলো নাই অকণমান বিস্কুটকে অকণমান চাহৰ লগত গুলি পেলাই সেনেকৈ খাওঁ। তাকে চাহ উঠাই দিছোঁ আৰু মই চাহত অকণ চেনি বেছিয়ে খাওঁ, গতিকে এয়া যোগাৰ কৰি লৈছোঁ খাবলৈ। কোনেনো এনেকৈ খায়, মই হ'লে এনেকৈ খাই ভাল পাওঁ। কিছুমানে ক'ব সৰু ল'ৰা ছোৱালী নেকি, মই কিন্তু এনেকৈয়ে খাওঁ। মই খুব ভাল পাওঁ খাই পেলাই। যেতিয়া জলপান নাথাকে এনেকৈ বিস্কুট লৈ পেলাই এনেকৈ চাহৰ লগত তিয়াই পেলাই জলপানৰ নিচিনাকৈ বনাই খাই মই খুবেই ভাল পাওঁ। মেচিনতে আহিলোঁ, মেচিনতে কাম কৰিছোঁ, মানে মেচিনতে খাই লওঁ। এয়া মেচিনতে খায়ো আছোঁ আৰু ৰাস্তালৈ চাইও আছোঁ। খাই কৰি হৈ গ'ল আৰু কাঁহী বাচন কেইটামান আছিলে, সেইকেইটাকে ধুই লওঁ বোলো। ধুই কৰি আজৰি হৈ লওঁ, আকৌ দুপৰীয়াৰ কাৰণে যিহেতুকে ভাত বনাবলৈ হ'বই, পটাপট ধুই কৰি আজৰি হৈ লওঁ। আৰু কেইটামান কাম আছে, সেইকেইটাও কৰিমগৈ বাৰু। মানে অকণমান আকৌ বহি ল'ব লাগিব। জানেই নহয়, মই কাম কৰিলে মানে মাজে মাজে অলপ বহি লওঁ, নহ'লে মোৰ অকণমান মানে কি হয়, গাটো বেয়া লাগে। আকৌ অকণ বহি লওঁ, এনেকৈয়ে আৰু। তাৰপিছতে আৰু ভাবিলোঁ জহা চাউল আছিলে, সিদিনাই খুন্দাই অনা, সেইকাৰণে জহা চাউলকে আজি বোলো ভাত বনাম। তাতে 2-এটা ধান আছে, ধানখিনি আঁতৰাই কৰি লৈ বোলো ঠিক ঠাক কৰি লওঁ। আৰু মোৰ ৰেডি হৈ গ'ল। এয়া ল'ৰা আৰু মই খাবলৈ লৈছোঁ। মানে মই ভাজি তাজি একো নবনালোঁ, বছ দালিত আলু দিছোঁ আৰু এনেকৈ খাইছোঁ। কাৰণ মোৰ মেচিনৰ কামকেইটা আছে, সেইকেইটা মই খৰধৰকৈ কৰি পেলাই উলিয়াই দিব লাগিব, গতিকে এনেকৈ খালোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ধন্যবাদ, বাই বাই।